বন্ধুসকল আপোনালোকে চাই আছে মোৰ চেনেল Mr.traveller মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি বহুত দিনৰ পিছত বন্ধুসকল মানে আজি গৈ আছো মানে অকমান মজা ঠাইত গৈ আছো মানে মজা ঠাই মানে আপোনালোকে সেই ঠাইখিনি মোৰ আগৰ ভিডিঅ'ত বাৰু দেখিছিল মই যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলো তেতিয়া অকমান দেখিছিল তো আজি অকমান ভালকে দেখাম সেই জায়গাখিনি মানে তাত এটা নতুন আপডেট আহিছে তো সেই আপডেটটো দেখাবলৈ যাম তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো লেটস গো এতিয়া যাও बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो तो लोकल पालोए আৰু অকণমান গলে পাই যাম হে টাৰ্নিংটোৰ ফালে গলে পামে আৰু মানে আপোনালোকে মানে ভাবিছে যে ক'ত গৈ আছো বন্ধুসকল ইকো পাৰ্কত গৈ আছো মানে তো মানে এটা সৰু আপডেট আহিছে তাত তো সেইখিনিয়ে দেখাব যাম তো কেনেকুৱা লাগে আপোনালোকে চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব কিন্তু ভাল হ'ব কিন্তু ভিডিঅ'টো তো লোকল এতিয়া গৈ আছো ভিতৰত তো এনেকৈ যাব লাগিব তো চাওক এইটো বস্তু ভাল লাগে মোৰ আপোনালোকে দেখিছিল বাৰু আগতে আহোঁতে তো লোকল নাজাৰাটো চাওক কি ধুনীয়া একেবাৰে কি ধুনীয়া পৰিৱেশ বেছি মানুহ নাই কি ধুনীয়া নাজাৰা চাওক এনেকুৱা পৰিৱেশৰ মাজত থাকিয়ে ভাল লাগে চাব পাৰে মানে ইয়াতে উঠিম আজি নাৱত তো খুব ধুনীয়াকৈ তো এইবিলাক পিন্ধিব লাগিব লাইট জেকেট সকলোৱে জানে তো লোকল ইয়াতে টিকেট কাটিব লাগিব আৰু ইয়াতে টিকেট কাটি মানে লাইট জেকেট পিন্ধি নাৱত উঠিব লাগিব এতিয়া লাইট জেকেটটো পিন্ধি ললোঁ তো এতিয়া যাম মাজলৈ তো চাই থাকক ভিডিঅ'টো তো ভাল লাগিব তো ইও পিন্ধি আছে বাৰু মোৰ লগত মানে যিজন ল'ৰা আহিছে আৰু মোৰ বন্ধু নহয় বাৰু মোতকৈ সৰু হয় তথাপিও বন্ধু বুলিও কৈছোঁ আৰু তো এতিয়া বলক এতিয়া চাব পাৰে পানীৰ মাজত আছোঁ অকণমান ভয়ো লাগি আছে কিন্তু দেই বন্ধুসকল বহুত ভয় লাগি আছে মানে মোৰ প্ৰথমবাৰ সেইবাবে ভয় লাগি আছে এনেকৈ মানে উঠি পোৱা নাই তো এতিয়া একেবাৰে মাজত আছোঁ দেই বন্ধুসকল মানে অকণমান ভয়ো লাগি আছে তো চাব পাৰে কেনেকৈ চলাই নাওখন আপোনালোকক দেখাই দি আছোঁ তো চাই দিয়ক ভিডিঅ'টো ইয়াৰো মানে ভয় লাগি আছে কিন্তু এই ভয়টো দেখুওৱা নাই মানে পাৰ্কত ছোৱালী আছে তাৰ পিনে চাই আছে সেইকাৰণে সেই ভয়টো মানে ৰিয়েক্ট কৰা নাই কিন্তু মোৰ ভয় লাগিছে কিন্তু মোৰ এইবিলাক ছোৱালী মেটাৰ নকল পেডেল তো ইয়াত পেডেল মাৰিলে মানে আগবাঢ়ি যাব আৰু এইডাল হেণ্ডেল মানে এইডাল যদি ৰাইট ছাইডে দিয়া যায় লেফ্ট ছাইডে যাব আৰু লেফ্ট ছাইডে দিলে ৰাইট ছাইডে যাব তো চাব পাৰে ভিউটো খুব ধুনীয়া তো সেইবাবে আহিছোঁ তো ইয়াৰ পিছত আৰু এটা মজা বস্তু দেখাই আছোঁ আপোনালোকক এখন মানে ইউনিক মানে এখন হোটেল বনাইছে ইয়াতে মানে ভিতৰৰ ফালে যাব নোৱাৰি চাগে তথাপি আপোনালোকক দেখাম তো চাই থাকক মানে কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি মানে ইয়াত পেডেল মাৰিলে গৈ থাকিব তো তাত টিকেটটো কাটিলোঁ আৰু আমি তো এতিয়া অকণমান ঘূৰোঁ মানে ভয়ো লাগি আছে দেই বহুত ভয় লাগি আছে এতিয়াও ভয় লাগি আছে মোৰ এইখিনি বিষাই গৈছে মানে এনেকুৱা কেনেকুৱা এটা নাজাৰা চাওক কেনেকুৱা এটা নাজাৰা ইয়াত একেবাৰে মানে ৰঙীয়া টাউনৰ মাজত আছে মানে এই পাৰ্কখন মানে আগতে দেখাইছিলোঁ কিন্তু আগতে এইবিলাক নাও নাছিল এতিয়া মানে এইবিলাক আহিছে আৰু এইবিলাক নাও চাওবিলাক মানে আমাৰ আৰু কি আৰু এনেকৈ মানে জেগাবিলাক ঘূৰা এনজয় কৰা সেইটোৱে আৰু তো বেলেগ একো নাই তো ভাল লাগে এনেকুৱা মানে টাউনৰ মাজত এনেকুৱা অকণমান ধুনীয়া ঠাই থাকিলে সকলোৰে ভাল লাগে দিয়কচোন তো এতিয়া চাই থাকক ভিডিঅ'টো ভাল হ'বলৈ গৈ আছে আৰু জীৱন এখনি মায়াময় জীৱনী তো বন্ধুসকল চাওক কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি ক'ব এইখিনি মানে এই শ্বটটো মোৰ কেনেকুৱা লাগিছে ক'ব মানে ইমানেই ধুনীয়া চাওক মানে বুজাবলৈ ভাষা নাই ই পেডেল মাৰাটো একেবাৰে মাৰি আছে ইয়াৰ বাৰু ভৰিখন বিষাইছে মই মাৰিব লাগিব বাৰু পেডেল তো মানে কেনেকুৱা লাগিছে ক'ব আৰু বন্ধুসকল কমেণ্ট কৰি বন্ধুসকল চাব পাৰে আমাক দেখি মানে আৰু এখন মানে আহিল মানে আহাই নাছিল মানে বহুতে মানে এনে ঘূৰিহে থাকে কিন্তু ইয়াত নুঠেই প্ৰায় মানে ভয় কৰে বহুতে তো আমাক দেখি আৰু এখন আহিল মানে মজাকৈ পেডেল মাৰ সি পেডেলটো শ্ল' মাৰি আছে কিন্তু আমাৰখন যোৱাই নাই পেডেল মাৰ ইয়াত মানে এখন টিকেটৰ দাম মানে এজনত 30 টকাকৈ লয় টিকেট দিয়ে আৰু 30 টকাত মানে আধা ঘণ্টা ঘূৰিব পাৰি আৰু তো ইয়াত নিয়মটো তেনেকুৱাই মানে 30 টকাত আধা ঘণ্টা ঘূৰিব পাৰি তো বেয়া নহয় ভালে মানে বহুত ভাল লাগিছে উঠি পেলাই মানে প্ৰথমতে অকণমান ভয় লাগিছিল এতিয়া ভয়টো কমি গৈছে তো এতিয়াও ঘূৰিয়ে আছোঁ আৰু আমি তো নামিলোঁ আৰু মানে ৰ'দ দি আছে ঠাণ্ডাৰ দিনত বেছি ভাল লাগে এতিয়া বাৰু ঠাণ্ডাই পৰি আছে কিন্তু দুপৰীয়া হৈছে যিহেতু ঠাণ্ডাটো অকণমান কমিছে তো গৰম লাগিছে বহুত সেইবাবে আহিলোঁ আমাৰ সময়টো হোৱা নাছিল কিন্তু কিন্তু আমি সোনকালে আহিলোঁ মানে গৰম বহুত তো চাওক 3-4খনমান মানে এতিয়া গৈছে আৰু আমি কিন্তু প্ৰথম গৈছিলোঁ কোনো নাছিল আমি যোৱাৰ সময়ত এইখিনি ঠাইত মানে বহি পেলাই মই ভিডিঅ' এটা কৰিছিলোঁ আপোনালোকে চাগে চাইছে এইখিনি ঠাইতে আছিল তো ভাবিলোঁ আজিও ইয়াত অকণমান বহোঁ মানে
চাব পাৰে ঠাইখিনি মানে ইমান ধুনীয়া ঠাই মানে ৰঙিয়া টাউনৰ মাজতে তো কৈছোঁই চাগে তো যোৱাবাৰ এনেকুৱা এটা ক্লিপ আপোনালোকে দেখিছিল চাগে মোৰ ভিডিঅ'টোত তো চাব পাৰে খুব ধুনীয়া একেবাৰে ধুনীয়া মানে পাৰ্কখন বহুত চাফা হয় বহুতে চাফা আৰু কিছুমান পাৰ্কত দেখা পোৱা যায় মানে একেবাৰে জাবৰ পৰিৱেশ মানে কি পাৰ্কখনত সোমাবৰ পৰিৱেশে নাথাকে কিন্তু ৰঙিয়া ইকো পাৰ্কখন তেনেকুৱা নহয় মানে একেবাৰে ধুনীয়া আৰু কি ক'ম আপোনালোকে দেখিছেই চাগে মোৰ চায়ে আছে চাগে চাব পাৰে মানে বেছি লেতেৰা নাই একেবাৰে লেতেৰা কম তো ধুনীয়া তো বন্ধুসকল চাব পাৰে এইখন মানে মই আপোনালোকক কৈছিলোঁ যে এখন ইউনিক হোটেল তো এইখনে হ'ল এইটো হ'ল এটা মানে ট্ৰেইনৰ ডাবা তো মানে এইটোৰ ভিতৰত মানে হোটেল আৰু মানে তাত আছে ভিতৰত বাৰু যাব নোৱাৰোঁ এতিয়া যিহেতু অপেনিং হোৱাই নাই তো অপেনিং হ'লেও বাৰু আহিম খুব ধুনীয়াকৈ মানে আজিৰ ভিডিঅ'টো এইখিনি ঠাইতে সমাপ্ত কৰিলোঁ তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বন্ধুসকল যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই তো লগ পাই আছোঁ আপোনালোকক নেক্সট মানে হোটেলত আহিছোঁ কিবা এটা